মইনাবাৰী JNM স্কুলত চুৰে কৰিলে হাত চাফাই। ৰবিবাৰে ৰাতি চুৰে চুৰি কৰি নিলে বিদ্যালয়ৰ বহুত মূল্যৱান সামগ্ৰী। চুৰে বিদ্যালয়ৰ কাৰ্যালয়ৰ তলা ভাঙি চুৰ কৰি নিলে মটৰ, ফেন, বেল আৰু অফিচৰ আন গুৰুত্বপূৰ্ণ সামগ্ৰী। বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে জনোৱা মতে এই ধৰণৰ চুৰিকাণ্ড পূৰ্বেও বিদ্যালয়ত হৈছে আৰু থানাত এজাহাৰ দিয়া হৈছে, কিন্তু আজিলৈকে পুলিচে চোৰ ধৰাত সক্ষম হোৱা নাই। বৰ্তমান বিদ্যালয়ত যি চুৰিকাণ্ড সংঘটিত হৈছে, আৰক্ষীয়ে চোৰ ধৰাত সক্ষম হ'বনে? আৰু যোৱা বছৰো আমাৰ সেই মটৰ আৰু এটা লৈ গ'ল, যোৱা বছৰ লৈ গৈছে। এইবাৰ আকৌ আজি ৰাতিপুৱা আহি চালোঁ যে এনেকুৱা অৱস্থা, তলা ভঙা, মটৰটো লৈ গ'ল, ফেন লৈ গ'ল আৰু স্কুলৰ বেলটোও লৈ গৈছে। গডৰেজৰ হেৰিবিলাক খুলিছে। এতিয়া মানে চোৱা নাই, মানে ওলট পলট কৰি থৈ গৈছে আৰু এতিয়া চালে ভালদৰে চালে আমি গম পাই যাম। কাগজপত্ৰ ফেন মটৰ আৰু কি? ফেন, মটৰ আৰু স্কুলৰ বেল। স্কুলতে আমি বেল দিওঁ, তো হেৰি আছিল পিতলৰ।